বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকৰ হাতৰে স্বাগতম জনাইছোঁ। গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ড। হয়, গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ড হ'ল বিশ্বৰ এনে এটা সংস্থা য'ত অবিস্মৰণীয় আৰু অকল্পনীয় কৰ্মকাণ্ডবিলাক ৰেকৰ্ড কৰি থোৱা হয়। আমাৰ ভাৰতীয় চিনেমা জগতৰ লগত সম্পৰ্ক থকা এনে কিছু ঘটনা আছে যিবিলাক এই গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত তালিকাভুক্ত হৈ আছে। এই ঘটনাবিলাক আমাৰ দেশৰ গৌৰৱ আৰু আমি এইবিলাক শুৱৰি গৌৰৱ অনুভৱ কৰোঁ। আজি এই ভিডিঅ'টিত তাৰে ভাৰতীয় চিনেমাৰ ওপৰত ইতিহাস ৰচনা কৰা কেইটামান ঘটনা ক'বলৈ বিচাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। 1932 চনত এখন হিন্দী ছবি মুক্তি পাইছিল যাৰ নাম আছিল ইন্দ্ৰসভা। এই ছবিখনত মুঠ 72টা গীত আছিল। ইমান সংখ্যক গীত থকা কোনো দ্বিতীয়খন ছবি দেখা পোৱা নাযায়। এই ছবিখনৰ ৰেকৰ্ড আজিও অটুট আছে। সেইবাবেই ছবিখন গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছে। অশোক কুমাৰ দাদামণি খ্যাত এইজন মহান অভিনেতাই জীৱনৰ 63টা বছৰ একেৰাহে নায়কৰ চৰিত্ৰত অভিনয় কৰি নিজৰ নাম গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছিল। প্ৰসিদ্ধ অভিনেত্ৰী ললিতা পাৱাৰ। এইগৰাকী অভিনেত্ৰীয়ে অভিনয় জীৱনৰ 70 বছৰত প্ৰায় 700খন ছবিত অভিনয় কৰি এক ইতিহাস ৰচনা কৰি গৈছে। এইগৰাকী অভিনেত্ৰীৰ নামো গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। বলিষ্ঠ অভিনেতা সলিল দত্তই 1964 চনত এখন চিনেমা নিৰ্মাণ কৰিছিল। ছবিখনৰ নাম আছিল য়াদে। এই ছবিখনত তেখেতে একক হিচাপে অভিনয় কৰি গিনিছ অফ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছিল। ছবিখনৰ প্ৰযোজনা আৰু পৰিচালনা আৰু নায়কৰ চৰিত্ৰত সলিল দত্তই কৰিছিল। প্ৰসিদ্ধ গায়িকা আশা ভোছলে দেশৰ 20টা ভাষাৰ প্ৰায় 11,000 গীত গাই নিজৰ নাম গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। এখন ছবি যাৰ নাম আছিল লাভ ইন গড। এই ছবিখন নিৰ্মাণ কৰোঁতে সময় লৈছিল প্ৰায় 20 বছৰ। ছবিখন নিৰ্মাণ কৰোঁতে 20 বছৰ সময় লোৱাৰ বাবেই ছবিখন গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছিল। এই ছবিখনত প্ৰথমতে গুৰু দত্তই অভিনয় কৰিছিল। গুৰু দত্তৰ অকস্মাত মৃত্যু হোৱাত ইয়াৰ অভিনয় কৰিছিল সঞ্জীৱ কুমাৰে। বিখ্যাত গায়ক কুমাৰ চানুৱেও গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। 1993 বৰ্ষত কুমাৰ চানুৱে একেটা দিনতে 28টা গীত বাণীবদ্ধ কৰি তেখেতৰ নাম গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছিল। খ্যাতিসম্পন্ন গীতিকাৰ সমীৰ আঞ্জানে বোলছবিৰ বাবে প্ৰায় 4,000 গীত লিখি নিজৰ নাম গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছিল। ছবিৰ নাম কহো না প্যাৰ হায়। এই ছবিখন নিৰ্মাণ কৰিছিল ৰাকেশ ৰোশন দেৱে। এই ছবিখনত মুঠ
109টা পুৰস্কাৰে পুৰস্কৃত হৈছিল বাবেই এই ছবিখন গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। ব্ৰহ্মানন্দনম দাক্ষিণাত্যৰ এইজন অভিনেতাই প্ৰায় 1000ৰো অধিক ছবিত অভিনয় কৰি তেখেতৰ নাম গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ নাম বাহুবলী। এই ছবিখনৰ পোষ্টাৰ অতি বৃহৎ আছিল। প্ৰায় 50,000 বৰ্গ ফুটৰ এই পোষ্টাৰৰ বাবেই এই ছবিখনে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল। এয়া ৰেকৰ্ড আজিও অক্ষুণ্ণ হৈ আছে। জগদীশ ৰাজ এজন খুব পৰিচিত অভিনেতা। তেখেতে 144খন ছবিত পুলিচ ইন্সপেক্টৰৰ চৰিত্ৰত অভিনয় কৰি নিজৰ নাম গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে।